মৰমৰ ষ্টুডেণ্টছ, আজি আমি পঢ়িম ক্লাছ 10 মেথছ চেপ্টাৰ নম্বৰ 7 স্থানাংক জ্যামিতি। তো ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ আগতে উদাহৰণ নম্বৰ 1 পৰা 6 লৈকে পঢ়িছোঁ। আজি আমি তোমালোকক উদাহৰণ নম্বৰ 7টো কৰি দিম। উদাহৰণ নম্বৰ 7ত কি কৈছে চাবা, -4,6 বিন্দুটোৱে a -6,10 আৰু b 3,-8 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ড কি অনুপাতত বিভক্ত কৰে সেইটো আমাক কি উলিয়াব লাগে, মানে m1:m2 উলিয়াব লাগে। মানে কোৱেশ্যনত কি কৈছে, a আৰু b দুটা কি সংযোগী ৰেখাখণ্ড, এই ৰেখাখণ্ডক এই বিন্দুটোৱে কিমান অনুপাতত বিভক্ত কৰে সেইটো আমাক উলিয়াব লাগে। তো চাবা ষ্টুডেণ্ট, আমি কি বিভাজন সূত্ৰৰ সহায়ত আমি কি m1:m2 উলিয়াম, আমি মানে কিমান অনুপাতত বিভক্ত কৰে সেইটো আমি উলিয়াম। তো চাবা ষ্টুডেণ্টছ, আমি কি লিখি লৈছোঁ যে ধৰা হ'ল -4,6 বিন্দুটোৱে এ বি ৰেখাখণ্ডক m1:m2 অনুপাতত বিভক্ত কৰে। মানে এই বিন্দুটোৱে কি এ বি যিটো কি আছে ৰেখাখণ্ড, সেই ৰেখাখণ্ড কি m1:m2 অনুপাতত কি বিভক্ত কৰে, এটা আমি ধৰি লৈছোঁ। আমি এইটোৰ মান নাজানো, এইটো আমি উলিয়াম। তাৰপিছত আমি কি লিখিম যে আমি জানো যে বিভাজনৰ সূত্ৰ ইজিকেল টু এইটো জানো, আমি এইটো ফৰ্মুলাৰ সহায়ত আমি কি m1 আৰু m2ৰ মান উলিয়াম। তো চাবা কোনটো বিন্দুৱে কি কৰে এ বি ৰেখাখণ্ড কোনটো বিভক্ত কৰে, মানে -4,6 এইটো লিখিলোঁ, বা -4,6 বিন্দুটোৱে আমাক কি কৰে এ বি ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰে। এইটো ইজিকেল টু আমি এইটো লিখিম, আমি m1ৰ মানটো কি নাজানো, কিন্তু x2 মানে আমি কিমান জানো 3, প্লাছ m2 আমি নাজানো মান, x1ৰ মান জানো, x1 মানে কিমান জানো -6, এটা পূরণ দিব পারা, ডিভাইড বাই m1 প্লাস m2 কমা, তারপিছত আমি কি লিখিম m1 এইটো আমি নাজানো, y2 আমি কিমান জানো স্টুডেন্টস -8 প্লাস m2 আমি নাজানো, ইনটু y1 আমি কিমান জানো 10, ডিভাইড বাই কিমান হ'ব m1 প্লাস m2। এতিয়া আমি কি কৰিম চাবা, -4,6 ইজিকেল টু এইটো পূৰণ কৰিলে কিমান হ'ব 3m1 প্লাছ মাইনাছ কিমান হ'ব -6m2 ডিভাইড বাই m1 প্লাছ m2 কমা, এইটো পূৰণ কৰিলে কিমান হ'ব -8m1 প্লাছ 10m2 ডিভাইড বাই m1 প্লাছ m2। তো স্টুডেন্ট আমি কি লিখিছোঁ যে আমি জানো যে x, y ইজিকেল টু a, b, তেন্তে x ইজিকেল টু a, y ইজিকেল টু b, এটা আমি এনেকৈ লিখিব পাৰোঁ x ইজিকেল টু a, y ইজিকেল টু b, এটা আমি এনেকৈ লিখিব পাৰোঁ। তেনেহ'লে এইটো কিমান লিখিব -4 ইজিকেল টু এইখিনি লিখিব পাৰোঁ, 6 ইজিকেল টু আমি এইখিনি লিখিব পাৰোঁ। তো স্টুডেন্ট আমাক লাগে কি m1 আৰু m2, তুমি -4 ইজিকেল টু এইখিনি ধৰিলে হ'ব, মানে ইয়াত দুটা আছে, এইটো আৰু এইটো আছে, এইটো আৰু এইটো আছে, যিকোনো এটা ধৰিলে m1 আৰু m2 মান ওলাই যাব। আমি এইটো ধৰিম -4 ইজিকেল টু এইটো ধৰিম, তোমালোকে এইটো ধৰিলে একে এনচাৰ ওলাব। তেনেহ'লে আমি কি কৰিম -4 ইজিকেল টু 3m1 -6m2 ডিভাইড বাই m1 প্লাছ m2 ইজিকেল টু আমি কি লিখিম চাবা ষ্টুডেণ্টছ, তোমালোকে 6 ইজিকেল টু এইখিনি ধৰিলে হ'ব, যিকোনো এটা ধৰিবা। m1 প্লাছ m2 এই গোটেইখিনি ইয়াৰ লগত কি হিচাপত আছে, ভাগ হিচাপত আছে। এইফালে আহিলে কি হ'ব পূৰণ, -4 ইনটু কিমান হ'ব m1 প্লাছ m2 ইজিকেল টু 3m1 -6m2। তো চাবা ষ্টুডেণ্টছ, আমি এইটো এনেকৈ লিখিব পাৰোঁ -4 ইয়াৰ লগত পূৰণ কৰি দিম, মাইনাছ প্লাজে -4m1 মাইনাছ প্লাজে মাইনাছ কিমান হ'ব 4m2 ইজিকেল টু 3m1 -6m2। চাবা ষ্টুডেণ্ট, আমি এতিয়া কি কৰিম m1 বিলাক একেলগে কৰিম আৰু m2 বিলাক একেলগে কৰিম। এইটো হৈছে -4m1, এইটো হৈছে প্লাজৰ 3m1, এইটো এফালে লৈ আহিম, কিমান হ'ব মাইনাছ প্লাছ আছে কিমান হ'ব -3m1 ইজিকেল টু -6m2 হ'বলৈ কিমান আছে -6m2, এই মাইনাছটো আমি সফালে লৈ যাম, কিমান হ'ব +4m2। তো চাবা ষ্টুডেণ্টছ, মাইনাছ আৰু মাইনাছক যোগ কৰিলে কিমান হ'ব -4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7, কিমান হ'ব m1 ইজিকেল টু -6m ৰ লগত +4m কৰিলে কিমান হ'ব -2m2। চাবা
এইটো মাইনাছ আৰু এইটো মাইনাছ কেঞ্চেল কৰিব পাৰোঁ, তেনেহ'লে আমি কি লিখিব পাৰোঁ, এইটো আছিল M1 এইটো M2, আমি এইটো এনেকৈ লিখিব পাৰোঁ M1 ডিভাইড বাই এইটো পূৰ্ণ আছে এইফালে আহিলে কি হ'ব ভাগ M2 ইজিকাল টু 7টো কি আছে ইয়াৰ লগত পূৰ্ণ হিচাপত আছে, সফলে গ'লে কি বনাব ভাগ মানে 2 ডিভাইড বাই 7 হ'ব। এইটো ভগ্নাংশ আকাৰত বা ভাগ আকাৰত থাকে, সেইটো আমি ইষ্টুত লিখিব পাৰোঁ, মানে M1 ইজ টু M2 লিখিব পাৰোঁ। এইটো যদি আমি ইষ্টুত লিখিছোঁ এইটো লিখিম 2:7 লিখিম, কিমান লিখিম আমি 2:7। তেনেহ'লে এই বিন্দুটোৱে এই বি ৰেখাখণ্ডক 2:7 অনুপাতত বিভক্ত কৰিব। তোমালোকে লাষ্টত লিখি দিবা যে তোমালোকে লিখি দিবা যে এতেকে -4, 6 বিন্দুটোৱে এই বি ৰেখাখণ্ডক 2:7 অনুপাতত বিভক্ত কৰে। আমি অনুপাতটো কিমান পাইছোঁ 2:7, এই 2:7টো কি হ'ব সেই ৰেখাখণ্ডৰ অনুপাত। লাষ্টত তোমালোকে এইটো লিখি দিবা। তো ষ্টুডেণ্টছ এইটো হ'ব কি আমাৰ উত্তৰ। তো ষ্টুডেণ্টছ ইয়ালৈকে কৰিবলগীয়া আছিল ষ্টুডেণ্ট, যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।